Thank you. নমস্কাৰ আপোনালোক সকলোকে নতুন এটা ভিডিঅ'ৰ জৰিয়তে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই গৈ আছোঁ প্ৰায় 1.5 বছৰৰ মূৰত তেজপুৰ আমাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল মানে বিটেক কমপ্লিট হ'ল যিমান ডকুমেণ্টছ থাকে আহি গ'ল কাৰণ আমি এনেকুৱা এটা বেটছ যি লাষ্ট ইয়াৰটো আমি কলেজত নাপালোৱে আৰু লাষ্ট ইয়াৰত যিমান যি থাকে কলেজৰ দিনত চব মিছ কৰিলোঁ কলেজৰ লাষ্ট কলেজ উইক মিড ডে প্ৰম নাইট ফেয়াৰৱেল আমাৰতো একো নহ'ল লগ পোৱাই নহ'ল আমি আজি চাগে লাষ্ট বাৰৰ কাৰণে বহুতকেইটা লগ পাব গৈছোঁ মই মনীষা আৰু শ্ৰুতি আমি তিনিজন থাকি মাহীৰ ঘৰত যিহেতু আমাৰ আহি পাওঁতে আজি 3:30 বাজিব হ'ল 4টাত কলেজ ছুটি হয় আজি আৰু কলেজ নাযাওঁ আৰু ভিতৰত আমি খোজ কাঢ়িব লাগে আৰু অৱস্থাটো দেখিছে ধূলিয়ে ঘামে মাকতিয়ে কি ক'ম আৰু তো পাই গ'লোঁ মোৰ মাহীৰ ঘৰ ফাইনেলি এয়া মহা আৰু এয়া মাহীয়ে ৰাখিছে বহুত ধুনীয়াকৈ অঁ মাহী মাহী এইবোৰ বহুত কিবাকিবি বনাইছে আৰু আমি দুটা এতিয়া ভক্ষক মানে আৰু এতিয়া আমি ওলাই আহিছোঁ আমাৰ গীটাৰৰ ছাৰৰ ঘৰত যাবলৈ কৰোণা আহিলে তেতিয়াৰ পৰা আৰু ছাৰক লগ পোৱা নাই আজি এতিয়া ৰেষ্ট লৈ বা কিবা কৰি টাইম নষ্ট কৰা নাই আৰু আমাৰ যে দুইজনীৰ বহুত বেছি ভাল লাগিছে কিমান দিনৰ মূৰত আমি তেজপুৰত এনেকৈ একেলগে ঘূৰি আছোঁ লগত এড হ'ব শ্ৰুতিমালা আহি পাইছে তাই শিকা নাছিলে কিন্তু আমি তাইকো লৈ গৈছোঁ তাই মাহীৰ ঘৰটো চিনি নাপায় মোৰ কৈছিলোঁ আজি মই নষ্টেলজিয়া হৈ গৈছোঁ ছাৰৰ ঘৰত আহি ছাৰ ওলাই আহিছে চ' আমাৰ ছাৰ পাৰ্থ ছাৰৰ মাক বহুত মৰমীয়াল হয় বৰমা বহুত দিনৰ মূৰত লগ পাই বহুত ভাল লাগিছে চ' এইজনী আহি গ'ল আমাৰ শ্ৰুতিমালা বৰমাই ইমান কিবা কিবি বনাই দিছে পনীৰ পুৰি বৰমাই কোৱা গানৰ ভিডিঅ' আমাক দেখাই আছে বৰমাৰ একদম পুৰা উৎসাহ আছে আৰু অঁ এতিয়া বৰমাই গাব আমাৰ লগত এতিয়া আমাৰ ছাৰৰ লগত জেমিং চলিব লাইভ হৈ থকা নাইতো ন লাইভ নহয় এটা মানিছাই গাব
লতাজীৰ জন্মদিন আজি 28 ছেপ্টেম্বৰত ভিডিঅ'টো ৰেকৰ্ড হৈ আছে কোইনচিডেন্সলি ছাৰে ক'লে লগ যা গলে তো গোৱা বুলি ইমান ধুনীয়া হৈছে নহয় খুব ভাল গাইছে এইবাৰ আমাৰ বৰমাই গাব হ'ব আমিও ধৰি দিম আকৌ কেতিয়া কোনো ঠিক নাই তেজপুৰলৈ আহিবা চব দেই বছৰ দিনৰ ফূৰ্তি আৰু বছৰ দিনৰ ফূৰ্তি খুব মনত পৰি থকা না এতিয়া মাজে মাজে আহিবা হা কেতিয়াবা Saya
সুন্দৰ হৈছে গান গাই গাই মানে কিমান টাইম হৈ গ'ল আমি এতিয়াও গম পোৱা নাই ছাৰে আমাক থৈও আহিম ক'লে টেম্পুৰে হ'লে আমি 7টা বজাৰ আগতে যাব লাগিল হয় নিশাৰ তেজপুৰ Hey guys, I'm about to sleep. We are not about to sleep. Shruti, 40 টাকা চিকেন রোল 10 টাকা ধনিয়া মলাই চমচম 10 টাকাৰ চাম আৰু 40 নে 60 টাকা চিকেন বিৰিয়ানী কেন সবতে 15 টাকাত এটা ইমান টেষ্টি ছুটি আৰু মই যেতিয়াৰ পৰা মিছন চাৰিআলিত আমি সেইখিনি ডিস্কভাৰ কৰিছোঁ দুখনমান হোটেল আৰু ষ্টল আৰু মই যে ফাৰ্ষ্টতে কাৰ লগত থাকিম কাৰ লগত বহি মিছিল তাই মোৰ ৰুমতে আহি পৰি থাকে আৰু মধুবনত পৰা so memories কি খোৱাৰ লগত তুমি চাইছা আকৌ গুড মৰ্ণিং আজি আমি এতিয়া মানে মই ডেকাৰগাঁৱৰ পিজিৰ পৰা আহিব মানিষা তালুকদাৰ আমি দুজনী এতিয়া মহাভৈৰৱ মন্দিৰ যাম এই মিনি গাৰ্ডেনখন পোৱা দেখি পেলাই মন চন ভাল লাগি যায় মই পাই গ'লোঁ মোৰ পৰা ওচৰ যিহেতু মানিষাই পোৱা নাই তাই টেম্পু অকণমান আগলৈকে ৰখি আছিলে ইয়াৰ পৰা ষ্টাৰ্ট হয় মহাভৈৰৱ মন্দিৰটো মই ইয়াতে বহি গ'লোঁ বায়ে মোক বহিব দিলে শলিতাবোৰ ৰেডি কৰি থকা হৈছে আৰু এইফালে আইতায়ো কৰি আছে তো মানিষা আহি গ'ল হাই গুড মৰ্ণিং আমি ভাবিছোঁ দুখন দোকান আছে একেলগে বহি আছিলোঁ তাই এখনৰ পৰা লোক মই এখনৰ পৰা লওঁ এখনকো নেৰোঁ মানে মানিষা ইয়াতে হেৰি আছিল নহয় ক'ত গ'ল কাটি দিলেচোন পাওঁ ইয়াতে ডাঙৰ গছ আছিলে য'ত আমি ৰঙা সূতা বান্ধি গৈছিলোঁ এইটোৱে মহাভৈৰৱ মন্দিৰ আৰু সেইফালে আমি যাম ভৰি ধুই ল'বলৈ সন্মুখতে গণেশ বাপ্পা হনুমানজী মোৰ যে দুয়োজনাকে বহুত মৰম লাগে এইজনী টিকলা এজনী ছাগলী কি মৰম লাগিছে ইয়াতো চোন চব খালী মন্দিৰটো এবছৰ নাহোঁতে বহুত চেঞ্জ হৈছে আজিকালি চেঞ্জ কৰি দিছে নিয়মটো আগতে ইয়াতে চাকি জ্বলাই থৈ যাব পাৰিছিলে কিন্তু এতিয়া চাকি জ্বলাই মেলি চাকিটো বাহিৰত থৈ আহিব লাগে বিৰাট মৰম লগা ছোৱালী এইজনী আপোনালোকে গম পাইছে কোনোৱে নাই আৰু মা কোনেও বেয়া পোৱা মানুহ নাই আৰু মানিষা ময়ূৰাক্ষীক আমাৰ
ইয়াতে কোপাই খাই দিয়া খাইছে কি গুড বয়ছে তো সিহঁতক বুন্দিয়া লুডুৱে দিলোঁ কি দিম আৰু কি ধুনীয়াকৈ খাই দিলে কিন্তু খালে একচেপ্ট কৰি লৈছে আৰু ইমান ঠাণ্ডা চোৱা না একো দিগদাৰী নাই তোমাৰ পৰা এটাও দিওঁ না প্লিজ খাব সিহঁতি এটা মানে মই ৰাখিছোঁ এইটো আমি প্ৰসাদ হিচাপে ল'ম আৰু সেইটো খাই দিয়া এইটো এইটো খাব নোৱাৰিবা বাই বাই আহিছোঁ দিয়ক বা আইতা আহিছোঁ এতিয়া গৈছোঁ মাহীৰ ঘৰত ভাতকেইটা খাই আমি কলেজ আৰু তেনেকৈ ওলাই যাম টাইম থকা হ'লেতো হলেশ্বৰ মন্দিৰো এবাৰ দেখাব পৰা গ'লহেঁতেন আমি আগতে হলেশ্বৰ গৈছোঁ মানে ডেকাৰ গাঁৱৰ পৰা হ'ব আৰু টাইম নহ'ব আৰু প্লেনিং বহুতকেইটা আছে এদিনত কমপ্লিট কৰিবলৈ আৰু নাথাকোঁ কাইলৈ পুৱাই যামগৈ তো আপোনালোকে আহিলে চাব চ' আমি ভাত চাত খাই ল'লোঁ মাহীহঁতৰ তাতে আয়ো কি ধুনীয়া তই চকুটো মোৰ কেমেৰাতকৈ বেছি তাই তাতে গৈছে নি নহয় সঁচাই তাই ধুনীয়া লগা নাই নে কচোন বিৰাট ধুনীয়া লাগিছে এইজনী মস্ত ধুনীয়া এইজনী মস্ত মৰম লগা নেকি ব্লগাৰ এতিয়া আমি যাম আমাৰ কৈ দিয়া গোস্বামী ছাৰ আটাইতকৈ প্ৰিয় বুলি ক'ম বহুতখিনি ভাল লগা শিক্ষক আছিলে ইঞ্জিনিয়াৰিং লাইফত ইমান মৰমীয়াল ইমান মানে ঠাণ্ডা ছাৰ আমি যেতিয়া ফাৰ্ষ্ট চেমত আহিছিলোঁ তেওঁ প্ৰিন্সিপাল আছিলে এনেই ছাৰ ফিজিক্সৰ হয় তো আমি থাৰ্ড চেমত থাকোঁতে নে ফ'ৰ্থ চেমত থাকোঁতে ৰিটায়াৰ হ'ল ন আমাৰ কলেজৰ পৰা তেতিয়াৰ পৰা কলেজত লগ নাপাওঁ এবাৰ ঘৰত গৈছিলে মই ফোনত কণ্টেক্ট ৰাখোঁ ছাৰৰ লগত আজি আমি গোটেই যাব ওলাইছোঁ ছাৰৰ তাতে আৰু বা কেতিয়ালৈকে লগ পাওঁ আৰু ছাৰৰ ঘৰ আমি পাই গ'লোঁ এয়া আমাৰ শ্ৰদ্ধাৰ গোস্বামী ছাৰ ছাৰৰ বাইদেউ আমি এতিয়া কথা পাতি লওঁ বাইদেৱেও ঢেৰ বস্তু বনালে খাই শেষ কৰি দিলোঁ তাৰপাছত মনত পৰিছে ল'বলৈ এয়া লুচি এয়া তৰকাৰী যে ইমান টেষ্টি হৈছে চবে বহুত ভাল পাইছে টেষ্টি আৰু এয়া আচাৰ বাইদেৱে নিজে বনোৱা এয়া কুচিয়া চাহ আৰু এয়া আমাক বাইদেৱে গিফ্টছো দিলে নহয় মানে আহি ইমান ভাল লাগে কি ক'ম ক'বও পৰা নাই আহি যা এইটো আমাৰ ভিতালী টিকলি আজি ৰাতিপুৱা পাইছোঁ বিতৰ্কিত নাৰী মোৰ বহুত চান্স আছে বিতৰ্ক মাৰ্কশ্বিট লৈ আছে চ' আমি কেইজনী আৰু ছোৱালী আছিলে ইহঁতকেইটা ইয়াতে কালেক্ট হৈ আছে এতিয়া তো চাই লওক আৰু আমাৰ ধুনীয়া যে ইহঁতক লগ পালে ইয়াতে আৰু আমি ছোৱালী কেইজনী এতিয়া যাম কেণ্টিন তো মাত দি থ'লোঁ পিছত ফুৰিম আমি একেলগে হ'ল নে কাম চব আমাৰ হ'ল চব হ'ল ইউটিউব এডিটিংটো বাকী আছে মৃণাল শমখাৰ হাই কলেজৰ যি কাম আছিলে চব হৈ গ'ল আৰু এতিয়া শ্ৰুতি আৰু মই গৈ আছোঁ আমাৰ মেকানিকেলৰ ফ্ৰেণ্ড এজনৰ ঘৰত যাৰ তেজপুৰতে ঘৰ হয় সি আগৰ পৰা মাতি আছিলে তেজপুৰ আহিলে আহিব লাগিব বুলি তো শ্ৰুতিকো গৈ আছিলে মোকো আৰু শান্তনা মেকানিকেলৰ মই অকল ইলেক্ট্ৰিকেল আমি ঘৰ চিনি নাপাওঁ আৰু যোৱা দিগদাৰী কাৰণে নিবই আহি আছে আয়ো প্ৰিয়াংকৰ টেকটো তেতিয়া ভাল নহ'ল কাৰণে আকৌ খুব পঢ়া পাতি খলপ আছে ৱাও ইমান ধুনীয়া পাই তিনিটাক ভগাই দিয়া ভালে মই তোমাক এটা ডাঙৰকৈ থেংকছ কৈ দিওঁ ই প্ৰিয়াংকাই মোৰ 5th আৰু 6th আমাৰ মাৰ্কশ্বিট দুখন ভালকৈ চম্ভালি ৰাখিছে কিন্তু এতিয়া বিচাৰি পোৱা নাই বোলে ফাইলটোৰো ভাড়া ঘৰখনৰো ভাড়া কলেজৰ পৰা অনাৰো ভাড়া সঁচাই বিচাৰি পোৱা নাই মানে সঁচাই পোৱা নাছিল নে এনে তাচপাত ঘূৰাই থকা
এইটো কি হ'ব এতিয়া আমি য'তে যাওঁ গানেই চলে মানে তুমিতো আগতেই কৈছিলা আমাৰ ঘৰত আহিলে গান হ'ব এতিয়া 5টা বাজিলে আমি প্ৰিয়াংকৰ ভাইটি আহিছে তবলা খোল ঢোল চব সি বজায় নাহে ইমান লাজ কৰে সাগৰ সংগম কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত সাগৰ সংগমত কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰত মোৰ বিমানায় শান্ত সাগৰ সংগমত পোলাও বনাই দিলে খুৰীয়ে দালি অকণ অকণ টেষ্টে কৰিম ইমান ধুনীয়া হৈছে দেখিবলৈ বহুত বেছি ভাল লাগিলে কি ক'ম আৰু এইখনে আমি অভ্যস্তপুৰৰ পৰা তেজপুৰ টাউন আৰু আজি একদম কিবা নতুন নতুন লাগি গৈছে ৰাস্তাবোৰ মোৰ চবচে বেয়াকৈ আফচোচ ৰৈ গ'ল মোৰ মৰমৰ জুনিয়ৰ্ছখিনিক লগ কৰা নহ'ল হোষ্টেলত একদম নিমিলিলে টাইমটো গ্ৰুপ ফটো হ'ল এজনী আমাৰ ধুনীয়া প্ৰাচুৰ্যা বহুতখিনি থাকি গ'ল প্লেন কোল পাৰ্ক অগ্নিগড় এবাৰ ফুৰিম বুলি ভাবিছিলোঁ লগৰ লগত নহ'ল এতিয়া মই গৈ আছোঁ মোৰ দাদাক লগ কৰিব দাদা মানে ছিনিয়ৰ আছিলে তাৰপাছত দাদা ক'ব গ'লে JIMT তেজপুৰে মোক দিয়া এটা বহুত ভাল গিফ্ট এটা হয় তেজপুৰত খোৱা বহুত ফেভৰেট আইটেম এটা আছিলে চিকেন পকৰা আৰু দুবিধমান আছিলে যিকেইটা আমি সৰু সৰু 10 টকা 20 টকীয়া বস্তু ইউজুৱেলি খাইছিলোঁ ওলাই আহিলেতো চিকেন পকৰা দুটামান লৈ ল'ম ভাবিছোঁ পিছত ৰাতিকৈ খাম আৰু গৰমে গৰমে খাই ভাল লাগে কিন্তু আমাৰ চুজে গৰমে গৰমে খাই দিছে আৰু বহুত টেষ্টি কিন্তু মই লৈ ল'ম এতিয়া তাৰিফ কৰি আছিলোঁ অলপ আগতে কেমেৰাত অকলে কি বুলিবা JIMTৰ পৰা মানে তোক মই বিৰাট ডাঙৰ গিফ্ট এটা পাইছোঁ থেংক ইউ আৰু সেইটো এতিয়া আৰু নকৰোঁ আৰু এটা তোৰ কাৰণে বস্তু আনিব পাহৰিলোঁ বা ইমান মই থৈও দিছিলোঁ সঁচাকৈ লগা কি আৰু আগতে যিখিনি ফুৰিছিলোঁ সময় নোহোৱা হ'ল একোৱেই নিমিলিলে টাইম কলেজত কি হ'ল গোটেইখিনি হৈ গ'ল কলেজৰ কাম চব হৈ গ'ল আৰু JIMTত আহিব লগা মানে নাই আৰু এনেই ফুৰিব আহোঁ বেলেগ কথা সেইখন ষ্টিম হাট ষ্টল যিখন মনীষা আৰু মোৰ 60 টকাত নে কিহত বিৰিয়ানী আছিলে 90 90 বহুত ধুনীয়া বিৰিয়ানী খাব আহিছিলোঁ আমি বেলেগকৈ খাম আৰু এইটো টাইমত আইচক্ৰীম লৈছোঁ 3টা ইমান টান হৈ আছে নিজেও আহিলোঁ ইমান হ'লে ভাল লাগে চেক চলি আছে ইয়াতে মই আইচক্ৰীম খাই নল'লোঁ আৰু প্ৰাচু আৰু ভানুৰে অলপ খাই ল'লোঁ আৰু ষ্ট্ৰবেৰী আৰু চকলেট চবে ইয়াৰ পৰা এতিয়া বিদায় ল'ম শ্ৰুতিমালা বাই বাই আনিছোঁ দুটা পেষ্ট্ৰি মানে মনীষা কালি বাৰ্থডে আৰু তাইৰ সন্মুখতে কেক আনিব নোৱাৰোঁ আছোঁ আমি তাই আৰু মইহে ৰুমটোত আজি শ্ৰুতিও বেলেগ লগৰ কেইজনীৰ লগত হোষ্টেলত থাকিব তাকে আশীৰ্বাদ দিলে ভালকৈ নিট দি পালি ডক্টৰ হ'ব তুমি ভালকৈ আজি মই ঘূৰি যোৱা কথা আছিল ঘৰ প্লেনটো আকৌ চেঞ্জ তাই বিচাৰিলে এতিয়া মানে মই ঘৰ নগৈ মানে সিহঁতৰ তাতে আজি যাব লাগে গুৱাহাটীলৈ চ' এতিয়া যিহেতু মই বৰপেটা ঘূৰি যোৱাৰ দৌৰাদৌৰিটো নাই মানে তো মোৰ জুনিয়ৰ্ছখিনিক লগ নকৰাকৈ যোৱাটো কথা নাহেই আৰু আজি সিহঁতক ফোন কৰি কোৱাও নাই যে মই ঘূৰি নগ'লোঁ হিমাশ্ৰী হোটেল কিবা মিঠাই চিঠাই লৈ লালমোহনটো 5টা দি দিবচোন আৰু এইটোৰো 5টা দি দিব
আহি গ'লো বাছৰ পৰা নামি আহি গৈছোঁ মোৰ মৰমৰ ৱালমেট আৰু কেইজনী বৈশালী নাই এতিয়া উঠিছা ক্লাছ নাই তোক বেছিকে লাগিব নাই Happy birthday to you Happy birthday to you Happy birthday dear Manisha Happy birthday